পৃথিৱীলৈ স্বাগতম। মই যাব ওলাইছোঁ বৰকোলা। আমাৰ আচলতে গাঁওখনৰ নাম হয় কচুগুৰি আৰু আমাৰ গাঁৱৰ ওচৰতে থকা এখন আছে বৰকোলা আৰু সেইখন হৈছে এখন পাঞ্জাবী গাঁও আৰু পাঞ্জাবীসকলৰ অসমীয়াসকলৰ মাজত এটা খুব ভাল সমন্বয় অতীজৰ পৰা চলি আহিছে আৰু তাৰে নিদৰ্শন হিচাপে আজি মই গুৰুদ্বাৰ গৈ আছোঁ আৰু আপোনালোকক মই দেখাম আমাৰ গাঁৱৰ ওচৰতে থকা গুৰুদ্বাৰটো। আপোনালোকে আজিৰ ব্লগটো চাওক। মোৰ জেঠাই জেঠু আহিছিলে গাড়ী লৈ, সেই গাড়ীখনতে আহিলোঁ। আমি গুৰুদ্বাৰলৈকে গাড়ীতে গৈ আছোঁ। ক'ত আছ? মুনু আৰু মই, ভণ্টি আৰু মই আহিছোঁ দুইজনী। এইটো গুৰুদ্বাৰ আৰু এতিয়া আমি নামিম আৰু এইটো গেটৰ পৰা শ্ৰী গুৰু সিং সভা দেখিছে চাগে। এয়া গুৰুদ্বাৰ পালোহি আৰু এতিয়া আমি মূৰত দুপতাখন ল'ব লাগিব, চুৰ্ণিখন ল'ম আৰু লাহেকৈ ঠিক ঠাক কৰি। আগে কৈ লৈছোঁ যে এতিয়া আমি গুৰুদ্বাৰত সোমাম। এতিয়া মই আপোনালোকক ভিতৰখন পৰিদৰ্শন কৰাম, আপোনালোকে চাওক। এইখন ওপৰৰ চিৰি, ওপৰলৈ গৈ আছোঁ। শিখসকলৰ ধৰ্মীয় চিহ্ন নিচান চাহেব, এইটো চাওক। দেখা পাইছে ধুনীয়াকৈ, এইটো বতাহত উৰি আছে। চাওক কি ধুনীয়া, একদম পৰিৱেশটো শীতল, দেখিয়ে কিবা এটা ভাল লাগি গৈছে। খুব ধুনীয়া এটা বতাহ চলি আছে। ইয়াতে পইচা দিব লাগিব ন? প্ৰথমতে প্ৰাৰ্থনা কৰি লওঁ, তাৰপিছত আপোনালোকক ভালকৈ পৰিদৰ্শন কৰাই দিম। প্ৰাৰ্থনা কৰা হ'ল, হোৱাৰ পিছত আচলতে মোৰ ভণ্টিৰ লগৰ এগৰাকীক মাতিবলৈ বিচাৰিছিল, তেওঁ আহিব পৰা নাই। আহিলে বেছি ভাল আছিলে, কাৰণ ইয়াত তেতিয়া ভালকৈ বেছি কথাবোৰ বুজাই দিব পাৰিলে হয়। কিবা এটা ধুনীয়া গোন্ধ এটা নাকত লাগি গৈছে। একদম পৰিৱেশটো মানে ইমানেই শীতল হৈ আছে, চাওক। ইমানেই সুন্দৰ লাগিছে, মই কি ক'ম, মোৰ মনটো শীতল হৈ গৈছে। যিগৰাকী গৰন্থী থাকে তেওঁ বৰ্তমান নাই। আমাৰ সময়টো আচলতে ঠিক নহয় চাগে, সেইকাৰণে তেওঁ সন্ধিয়া সময়ত আহিব। গতিকে ওচৰৰে দাদা এজনক মাতিলোঁ, তেওঁ মোক বুজাই দিব কোনটো কি হয়। ক'বচোন দাদা, ইয়াত কি থাকে? গুৰু কনচেপ্ট থাকে। আৰু এইডালটো আশীৰ্বাদ, এইটো যে এইডালৰ কথা কৈছে, এইডাল কি বুলি কয়? চাহেব। আৰু এইটো কিহৰ হেৰি হয়? এইখিনি মাজতো এক কংকাৰ, বাকীকেইটা চাইডৰকেইটা খান্দা। একদম মাজৰটো এক কংকাৰ হয়, আৰু বাকী কাষৰকেইটা খান্দা। আৰু এইখিনি চাগে বহুত পুৰণা দিনৰ তৰোৱাল। পুৰণা দিনৰ তৰোৱাল ন? কিমান বছৰ পুৰণা? এইটো 200 বছৰ হ'ল ইয়াত হোৱা, 200 বছৰ। আৰু এই বেৰত যিবোৰ ফটো লগোৱা আছে, গুৰুবিলাকৰ ফটো, আচ্ছা, গুৰুসকলৰ হয়। এনেই ইয়াতো সোমাব নোৱাৰে চাগে? সেইফালে ঘূৰি গৈ আশীৰ্বাদটো যে লয়, মই ইয়াতে লয়, মানে মই দেখিছোঁ মূৰত যে এনেকৈ আশীৰ্বাদটো দিয়ে যে, ইয়াত দিয়ে নহয়। ইয়াত তেওঁলোকে যেতিয়া প্ৰাৰ্থনা কৰিব হয়, তেওঁলোকে ইয়াত বহি শ্ৰৱণ কীৰ্তন। এইটো হাৰমনিয়াম আছে চাগে? তবলা আছে। শ্ৰৱণ কীৰ্তন হয়। কি বুলি কি কৈছিলা?
মানুহ যিবিলাক মানুহে দান দিয়ে সেইবোৰ ন অঁ দান দিয়ে ন ইয়াতে এইখনৰ অঁ তাত যিবিলাক দিয়ে মানে ইয়াত আনি ইয়াত ৰাখি দিয়া হয় আচ্ছা আৰু এইফালে এইটো অঁ বস্তু বাহনি থোৱা আছে ন আৰু ইফালে হয়তো অঁ যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া এইটো দবাব যায় হয় হয় আৰু ইয়াতে কৰিব পাৰিব নেকি কি লিখা আছে এইটো অঁ পঢ়িব নোৱাৰিব ন আচলতে যিসকলে হয় অৱৰ্ত লিখা হয় এইটো হৈ গৈছে আমাৰ সেৱা কৰা আৰু দাদাজনে আহি বহুত সহায় কৰিলে কাৰণ ক'লোৱে ইয়াত বৰ্তমান কোনো নাই আৰু আপোনালোকে দেখিলে খুব শান্তিময় পৰিৱেশ হৈ আছে খুব ভাল লাগিল মোৰ আহি এইটো আমি ওপৰত আছোঁ এইটো তলত হয় আমি ওপৰলৈ উঠি আহিছিলোঁ দেখিছিল যে এইফালে চাৰিওফালৰ পৰিৱেশটো নাযাওঁ একদম ওপৰলৈ নাযাওঁ ইয়াতে হ'ব একদম সন্ধিয়া আহিলে বেছি ভাল আৰু জানেই এতিয়া এই চিটুৱেশ্যনটো এনেকুৱা নহয় যে সন্ধিয়ালৈ আহিব পাৰিম সেইকাৰণে একদম অলপ সোনকালে আহিলোঁ পোহৰে দেখালোঁ আপোনালোকক গুৰুদ্বাৰটো আপোনালোকক হয়তো বহুত বেছি ভালকৈ দেখাব পৰা নাই কিন্তু মই মনত অকণমান যিখন দেখাম বুলি ভাবিছিলোঁ সিমানখিনি দেখালোঁ আৰু যদি কিবা ভুল হয় কোৱাত ভুল হ'ব পাৰে কিছুমান বস্তু মই নাজানো তাত ভুল হ'ব পাৰে কাৰণ দেখিছেই যিগৰাকী ওচৰলৈ আহিছিলোঁ তেওঁ বৰ্তমান অহাই নাই গতিকে কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব আৰু শুধৰাই দিব আৰু লগতে এইখন এইফালে এইটো লাইব্ৰেৰী হয় আৰু সিফালে এখন গুৰু নানক স্কুল আছে এইটো তলত থাকিলে তলত হয় এইটো এওঁলোকৰ যেতিয়া পূজা প্ৰাৰ্থনা হয় পূজা হয় বহুত ডাঙৰকৈ এওঁলোকৰ অনুষ্ঠানবিলাক হয় তেতিয়া ইয়াত প্ৰসাদ বনোৱা হয় ইয়াত যিসকল শিখসকল আছে আমাৰ বৰকোলা গাঁৱত তেওঁলোক বহুত বছৰ পুৰণি ইয়াতে এটা চেণ্ট্ৰেল গুৰুদ্বাৰ আছে যিটো 100 বছৰ পুৰণি বুলি কোৱা হয় গতিকে জনা যায় যে শিখসকল ইয়ালৈ অহা বহুত বছৰ হৈ গ'ল আৰু ইয়াৰে স্থায়ী বাসিন্দা হৈ গ'ল যেতিয়া স্থায়ী বাসিন্দা হ'ল তেওঁলোকে আমাৰ অসমীয়া মানুহৰ লগত ইমান বেছিকৈ মিলি গ'ল আমাৰ অসমীয়া মানুহৰ সকলো উৎসৱ পাৰ্বণ তেওঁলোকে পালন কৰে যথেষ্ট পৰিমাণে মিলা প্ৰীতি আছে দুইখন গাঁৱৰ মাজত ইমান এটা ভাল সমন্বয় গঢ়ি উঠিল যাৰ ফলত আজি মই ইয়াত উপস্থিত আছোঁ আৰু আপোনালোকক এটা সুন্দৰ পৰিৱেশ দেখাব পাৰিছোঁ এয়া আমি তলত আহি পালোঁ কিবা তিথিকেইটা পাতে গুৰু নানক তিথি তেতিয়া হয় খোৱা ব্যৱস্থাটো হয় ইয়াত যেতিয়া ইয়াত গুৰু নানক তিথি বা বিভিন্ন ধৰণৰ তিথি আছে তেওঁলোকৰ তিথিবোৰ পাতিলে তলামাৰা আছে বৰ্তমান তলত খোৱা বোৱাৰ ব্যৱস্থাবোৰ কৰা হয় এইটো চাওক বাহিৰত আচলতে ইয়াতে বহিয়ে থাকিব মন গৈছিলে মোৰ বহিবলৈহে ধুনীয়া লাগিছে দেখিব ইয়াতে তেওঁলোকে যেতিয়া ভিতৰত সোমাই আহে ইয়াতে চেণ্ডেল পাতি থোৱা হয় এইটো আপোনালোকে ভৱিষ্যতে হয়তো কেতিয়াবা আহিলে দেখাই পাব নিশ্চয় আজি মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু এতিয়া আমি যাবৰে হ'ল কাৰণ বেছি দেৰিলৈকে নাথাকোঁ গম পায় কৰোণাৰ সময় ভণ্টি উঠিলে টমটম এখন পালোঁ আমি টমটমখনতে ৰিটাৰ্ণ যামগৈ কাৰণ যিখন গাড়ীত আহিছিলোঁ গাড়ীখনে আমাক থৈ গুচি গ'ল আজিৰ ব্লগটো নিশ্চয় ভালেই লাগিব এইটো জনাব আজিলৈ আহিলোঁ পুনৰ লগ পোৱাৰ আশাৰে বাই